এইটো এটা বহুত মানে দুখৰ কথা। ইয়াৰ মানে লাংফেৰ সমষ্টি অন্তৰ্গত পৰে। তাৰপিছতে আমাৰ লাংফেৰ বা কাৰ্বি আংলঙৰ যি বৰ্ডাৰ জিন্দা বজাৰ বুলি কয়, এই জিন্দা বজাৰ হৈছে আমাৰ হোজাই আৰু কাৰ্বি আংলং বৰ্ডাৰ পৰে। ৰাতিপুৱা মই 4:30 বা 6 বজাত তেনেকৈ খবৰ পালোঁ। খবৰ পাই মই এই জেগাত মানে বুজ ল'বলৈ কাৰণে আহিলোঁ আৰু প্ৰশাসনক ইতিমধ্যে জনোৱা হৈ গৈছে। আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহা ছাৰক তেখেতকো জনোৱা হৈছে আৰু আমাৰ স্থানীয় বিধায়ক বিদ্যা সিং লেং ডাঙৰীয়াকো জনোৱা হৈছে আৰু আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁকো মই জনোৱা হৈছে আৰু SP জনকো জনোৱা হৈছে। গতিকে গোটেই ইয়াৰ অঞ্চলৰ তেনেধৰণে এই প্ৰথমবাৰ এনেকুৱা শুনিছোঁ পৰিয়ালবিলাকে কোৱা মতে সদায় দুজনে মাছ বিচাৰি পৰিয়ালটো চলায়। মাছ যিটো ৰাতি কি ক'ব চেপাটো লগাই ৰাতিপুৱা চাবলৈ যায়, মাছ পালেই 2টা মাছ পায় এই বিচি পৰিয়ালটো চলায়। তেনেকুৱা হৈছে ৰাতিপুৱা মাছ চাবলৈ যাওঁতে এই ঘটনাটো খুব সম্ভৱ নিহত হৈছে বুলি খবৰ পাইছোঁ। গতিকে প্ৰশাসনে এইটো ব্যৱস্থা কৰা হ'ব আৰু এইটো আইনমতে ব্যৱস্থা কৰা হ'ব, যিহেতু সৰু মৰু কেছ নহয়, বহুত ডাঙৰ। দুজনক হত্যা কৰি দিছে, দাহেদি ঘুপিয়াই হত্যা কৰি দিলে। গতিকে সেইখিনি আমাৰ প্ৰশাসনে শীঘ্ৰেই তদন্ত চলাব আৰু চলাই আছে আৰু আমিও দাবী কৰিছোঁ যে সাঁচি যিসকলে হত্যা কৰিলে তেওঁলোকক অতি শীঘ্ৰেই পৰাস্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। ইতিমধ্যে কৈছে যে দোষী কঠোৰ তেনে ধৰণৰ মানে এক্সিডেণ্ট হৈ গৈছে। এইটো ভেৰি আনফৰ্চুনেট আৰু মই জানামতে এই পৰিয়ালসকলে কৈছে এই দুগৰাকী সদায় মানে গধূলি টাইমত চেপাটো লৈ মাছ মানে চেপা লগায়, তাৰপিছত ৰাতিপুৱা গৈ মাছকেইটা 1-2টা মাছ বিচাৰি লৈ আনে। সেইখিনি মাছ যিটো পাব এই বজাৰৰ বেছি ঘৰ পৰিয়ালটো চলাই থাকে, তেনেধৰণে জানি পাইছোঁ। আৰু এতিয়া বহুত দুখৰ কথা, দুজনকো মানে দাহেদি ঘুপিয়াইছে নেকি, কিন্তু ৰাইজে কোৱা মতে দাহেদি ঘুপিয়াইছে, ঘুপিয়াই ইয়াত পেলাই থৈ গৈছে বুলি কৈছে। ডেড বডিও আছে, দেখিছোঁ দুজনে এতিয়া ডেড বডি ইয়াতে আছে। ইতিমধ্যে প্ৰশাসনে তদন্ত কৰি আছে যে কেনেধৰণে এইখিনি কি ক'ব এক্সিডেণ্টটো হৈ গৈছে। আমাৰ প্ৰশাসনে ইতিমধ্যে তদন্ত কৰি আছে আৰু ৰাইজে দাবী কৰিছে যে যিসকলে তেনেধৰণে দুষ্কৃতি কৰিছে সেই দুষ্কৃতিসকলক আইনমতে তেওঁলোকক বিচাৰ কৰিব লাগিব। আইনমতে তেওঁলোকক পৰাস্ত কৰি তেওঁলোকক বিচাৰ কৰিব লাগিব। ইতিমধ্যে দুখীয়া পৰিয়াল এইটো চৰকাৰে নিশ্চয় কিবা এটা তেওঁলোকক সাহায্য দিব লাগিব। মই এইখিনি আমাৰ মাননীয় CM ছাৰৰ লগতো আলোচনা কৰিম। তেওঁ খবৰ পাইছে, মই ৰাতিপুৱা 6টা বজাত গম পালোঁ। গম পোৱাৰ লগে লগে আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহা ছাৰক তেখেতক মই খবৰটো দিলোঁ আৰু আমাৰ বিধায়কজনকো দিলোঁ আৰু আমাৰ প্ৰশাসনক SP ডাঙৰীয়াক তেখেতকো মই খবৰ দিলোঁ আৰু DC বাইদেউ তেওঁকো খবৰ দিয়া হৈছে। এতিয়া মেজিষ্ট্ৰেটসকল আহি আছে, মেজিষ্ট্ৰেটসকলে এইখিনি তদন্ত কৰিব। তাৰপিছত তেওঁলোকৰ বহুত দুখীয়া পৰিয়াল আৰু এটা যিজনে ঢুকালে তাৰ মানে পৰিয়ালটো নাই, ল'ৰা এজন আছে কিন্তু একেবাৰে পেৰেলাইজ
যাবই নোৱাৰে, কথা ক'ব নোৱাৰে, পেৰেলাইজ। গতিকে সেইখিনি কথা মই চৰকাৰৰ লগত আলোচনা কৰিম, CM ছাৰক মই সেইখিনি কথা জনাম। গতিকে তেওঁলোকক সাহায্য কিবা এটা প্ৰদান কৰিলে ভাল হ'ব। এইটো আমাৰ কাৰ্বি আংলং আৰু এইটো হোজাই, আগত আছিলে হোজাই ডিষ্ট্ৰিক্ট, এতিয়া নোহোৱা হৈ গৈছে, হোজাইটো নাইকিয়া কৰি দিছে। ইয়াত মানে জিন্দা বজাৰ বুলি এটা আছে, সেই জিন্দা বজাৰটো হৈছে মেইন আমাৰ কাৰ্বি আংলং আৰু এইটো হোজাই পৰে। আৰু সেইখিনি যদি আমি চাব যাওঁ, এপাৰত মানে গোটেইখিনি আমাৰ মুছলমান দাদাসকলে মানে গোটেইখিনি আছে। আৰু আমাৰ ইয়াৰ তিৱা গাঁও আগতেতো একেবাৰে ফ্ৰেণ্ডলি নিচিনা আছে, কিন্তু কিহৰ কাৰণে সেইখিনি ঘটনা ঘটিবলগীয়া হৈছে এইখিনি প্ৰশাসনে এইটো বিচাৰ কৰিব। আৰু আমিও দাবী কৰিছোঁ যে যিজনে এইখিনি কাম কৰিলে দুষ্কৃতীসকলক অতি শীঘ্ৰেই পৰাস্ত কৰিব লাগে, এৰেষ্ট কৰিব লাগে আৰু শাস্তি দিব লাগে। সেইখিনি